মিচিকিয়া হাঁহি, আধা ফুলা হাঁহি, অট্ট হাঁহি, মানে খিলখিলকৈ হাঁহি, হাঁহাকৈ হাঁহি, এনেকুৱা বিভিন্ন ধৰণৰ। ছাৰ মনত থকা দুটামান হাঁহি আপুনি শুনাই দিব নেকি? মনত থকা দুটামান হাঁহিৰ ভিতৰত প্ৰথমতে মই এইটো হাঁহিকে দেখুৱালো। এইটো কি হাঁহি? এইটো আধা ফুলা হাঁহি। আধা বোলা আৰু আধা ফুলা হাঁহি। আৰু বাকী ছাৰ? আৰু কেতিয়াবা বন্ধু মহলৰ লগত এনেকুৱাকৈ মানে খিলখিলকৈ হাঁহা যায়। এবাৰ শুনাই দিব। এনেকৈ খিলখিলে বন্ধু। আৰু এবিধ ছাৰ? আৰু এবিধ? আৰু হাঁহি আছে, হাঁহি আছে। এই আগৰ দিনৰ ৰজা মহাৰাজাবিলাকে যেনেকুৱাকৈ মানে এটা সৰু মানুহক তাচ্ছিল্য কৰাৰ এটা হাঁহি আছে। আৰু এটা হাঁহি ছাৰ, আৰু এটা হাঁহি আপুনি কেইবাবিধ ক'লে, আৰু এবিধ? আৰু এবিধ হাঁহি আছে, মানে কিছুমান মানুহ আছে হাঁহিলে হাঁহি থাকে, তেওঁ হাঁহি ৰখাব নোৱাৰে। হয়, হাঁহিলে হাঁহি ৰাখিব নোৱাৰে। কিবা এটা কথা ক'ল বন্ধুবৰ্গৰ মাজত, হাঁহি আছে, হাঁহিলে তেওঁ ৰাখিব নোৱাৰে। কি যে কয় ঠিক এনেকে ধৰণৰ কিছুমানে হাঁহি ৰাখিব নোৱাৰে, হাঁহিয়ে থাকে, হাঁহিয়ে থাকে। ধন্যবাদ।